হাই মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি নতুন বছৰ আহি পালে। ইংৰাজী নৱবৰ্ষৰ জানুৱাৰী 1 তাৰিখ। পুৰণি বছৰটো যি কৰিলোঁ নকৰিলোঁ গুচি গ'ল আৰু এইটো পাহৰি যাওক। আমি নতুন বছৰটো আদৰি ল'ব লাগিব আৰু নতুন আশা, নতুন কামনা। আৰু মই প্ৰথমতে সকলোকে ফেচবুকৰ ফ্ৰেণ্ড বন্ধু বান্ধৱীসকলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰটো সলনি হওক, দিনবোৰ সলনি হওক, কিন্তু মৰম ভাল পোৱা বন্ধুত্ববোৰ যাতে একেদৰে থাকক আৰু অনাগত দিনবোৰ সকলোৱে যাতে কুশল হওক, ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা। আৰু আমিবোৰ বহুতে বছৰ বাহিৰত কাম কৰি থাকোঁ। ভগৱানৰ প্ৰাৰ্থনাত ভালে কুশলে থাকিলোঁ আৰু ফেচবুক বন্ধু বান্ধৱীসকলকো মই সকলোকে আশা কৰোঁ। অসমৰ বাহিৰত বহুতে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আছে কাম কৰি, কেৰেলাত, বেংগালুৰুত, দিল্লী, মুম্বাই বা গুৱাহাটীত, যাতে ভালে কাম কৰি থাকিব পাৰে। ভগৱানৰ প্ৰাৰ্থনা আৰু ভালে থাকে, তাৰে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু আমিবোৰ এনেদৰে কাম কৰিবলগীয়া হয়। এখন নতুন বছৰ আহি পালে এখন নতুন আশা। বছৰৰ প্ৰতিটো দিন যাতে হওক আনন্দৰে ভৰা। কাৰোবাৰ যদি ভুল আছিল ক্ষমা কৰি দিবা। বেয়াবোৰ বাদ দি ভালবোৰ স্মৃতি হিচাপে ৰাখি লোৱা। আৰু শেষত মোৰ ফালৰ পৰা নতুন বছৰৰ বহুত শুভকামনা। হেপী নিউ ইয়াৰ 2024। সকলোকে আশা ৰাখিলোঁ যেন 1 জানুৱাৰী ইংৰাজী নৱবৰ্ষৰ পৰা যেন এই বছৰটো ভালে প্ৰাৰ্থনাত পাৰ হৈ যায়, তাৰে কামনা।